Hello everyone, good morning. পুনৰবাৰ মোৰ চেনেলটিলে সকলোকে স্বাগতম জনাইছোঁ। আপোনাক মোক চেনেল চব আৰু লেকদা কুমৰক সুদুং। মই আজি আপোনালোকক কেইটিমান প্ৰাকৃতিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেয়া আপোনালোকে দেখা পাইছে গুৱাহাটী মহানগৰখনৰ হাইৱে ৰড। সেই ৰডটো কিমান যে ব্যস্ততা, বহুত গাড়ী মটৰ চলি থাকে ইয়াতে। আপোনালোকক দেখালোঁ মই অলপ। এইখন হৈছে গুৱাহাটীত অৱস্থিত শৰাইঘাট দলং। এই দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বনোৱা হৈছে। দলংখনৰ ওপৰত পাৰ হৈ গৈ থাকোঁতে মই সেই কথাটোলৈ মনত পৰিছে, যেতিয়া ইয়াতে মোগল আৰু আহোমৰ মাজত তয়াময়া ৰণ হৈছিল আৰু যুদ্ধখনত আহোমৰ জয়ী হৈছিল। আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। সেই যুদ্ধখনত বহুতো সৈন্যবাহিনীৰ মৃত্যু হৈছিলে। দলংখনৰ ওপৰেদি পাৰ হৈ গৈ থাকোঁতে মোৰ বহুত ভাল লাগিছে। আমি কিতাপত পঢ়া কথাবিলাক বাস্তৱত দেখি পোৱাৰ কাৰণে। মই আগতেও পাৰ হৈ গৈছোঁ, কিন্তু আজি এটা ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু কথাবিলাক মনলৈ পৰাৰ কাৰণে আপোনালোকক অলপ শ্বেয়াৰ কৰিলোঁ। ধুনীয়া পৰিৱেশ, আজি মোৰ বহুত ভাল লাগিছে দলংখনৰ ওপৰেদি পাৰ হৈ যাব পৰাৰ কাৰণে। দলংখন 1.492 কিলোমিটাৰ দীঘল হ'ব, 1.5 কিলোমিটাৰ হ'ব। সেয়া আপোনালোকে দেখা পাইছে মই গুৱাহাটীৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ অলপ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ, কাৰণ মই গাড়ীত বহি আছিলোঁ আৰু গাড়ীখন ৰখি আছিল কাৰণে ময়ো অলপ ভিডিঅ' কৰিলোঁ। ৰাতিপুৱাৰ দৃশ্যখন যে কিমান ধুনীয়া, সেয়া ৰাতিপুৱাৰ দৃশ্য। আৰু এতিয়া গাড়ীখন চলি গৈ আছে। আমি সৰুতে এটা কথা ভাবিছিলোঁ গাড়ীত গৈ থাকিলে, যে গছবিলাক পিছফালে ৰৈ যায় আৰু আমি আগুৱাই গৈ থাকোঁ, হয়নে? এতিয়াও সেইটো ফিল হৈছে মোৰ, কাৰণ গাড়ীখন চলি থকাৰ কাৰণে আমি সেইটো ফিল কৰোঁ, সেইটো চবেই জানে। ৰাতিপুৱা ইয়াতে আছোঁ। ভাত খাবলৈ আহিলোঁ।
ট্ৰেইনৰ ওপৰেদি গৈ থাকোঁতে চাহ বাগিচা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভালকৈ দেখি নাপায় কাৰণ অলপ ডিষ্টেঞ্চ আছে। যিহেতু অসমখন চাহৰ কাৰণে বিখ্যাত, চ' দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ চাহ বাগিচা। ভিউৱাৰ্ছসকল, সেয়াই আছিল আজিৰ ভিডিঅ'। ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানতে সামৰিছোঁ। বাই বাই। See you next video.